মৰ্নিং গাইজ। আজি মোৰ গুৱাহাটীৰ থাৰ্ড দিন হয়, থাৰ্ড ডে। আৰু গা পা ধুই ওলাই আহিছোঁ মন্দিৰলৈ। আজি আহিছোঁ কটিলিং মন্দিৰলৈ, আপোনালোকক দেখুৱাম। এতিয়া আমি গৈয়ে আছোঁ তালৈ। এইফালে চাওক, বহুত চিৰি একদম গৈ থাকিব লাগিব একেবাৰে পাহাৰৰ মাজত। বহুত ধুনীয়া জেগা, দেখাম মই আপোনালোকক। বাকী বলক, অলপ পিছত লগ পাই আছোঁ, তাত গৈ পেলাই মই আপোনালোকক দেখুৱাম। ইয়াত ধূপ চাকি লৈ ল'লোঁ দিবলৈ, যিহেতু আজি সোমবাৰ হয়। চাকি বন্তি দিম, আপোনালোকক দেখুৱাম যিমান পাৰোঁ। চাই থাকিব মোৰ ভিডিঅ'টো। এয়া আমি আহি পালোঁ কটিলিং বাবাৰ তাত। এইখিনি চাওক কিমান ধুনীয়া ভিউ, ব্ৰহ্মপুত্ৰ একেবাৰে পূৰা ওপৰত আছে। আমি চাওকচোন গোটেইখন ব্ৰহ্মপুত্ৰ আমি দেখা পাওঁ। এয়া চাহ আহি পালোঁ, কিমান ধুনীয়া। আজি সোমবাৰ হয় আৰু সোমবাৰ দিনা ইয়াৰ ওচৰে পাঁজৰে থকা মানুহবোৰ আৰু বহুত দূৰৰ পৰা এইখিনিত আহে, আহি পেলাই ইয়াত দৰ্শন কৰি যায়। আৰু কিন্তু বহুতেই গম নাপায় ইয়াৰ যে কামাখ্যাৰ ভিতৰত কটিলিং এটা মন্দিৰ আছে বুলি। আপোনালোকে গম পাই যাব, আহি সুধিলে হ'ল। বৰ ধুনীয়া জেগা, একদম বহুত ভাল লাগে। এইখিনি চাওক, আপোনালোকে ইয়াত পিকনিক প্লেচো আছে, আপোনালোকে ইয়াত পিকনিক খাবলৈ আহিব পাৰে। এইখিনি তলত আছে আৰু এইখিনি পুখুৰীত পানী শুকাইছে, আগতকৈ বহুত আছিলে। মই আগতো এবাৰ আহিছিলোঁ, বহুত পানী আছিলে। এয়া চাওক, আজি সোমবাৰ, বহুত মানুহ আহিছে আজি দৰ্শন কৰিবলৈ। আপোনালোকক মই ভিতৰত একোৱে দেখাব নোৱাৰিম, কাৰণ ভিতৰত ভিডিঅ' কৰা এলাউড নাই ইয়াত। আৰু চবেই গম পায় ভিতৰত, মন্দিৰৰ ভিতৰত একোৱে দেখুৱাব নোৱাৰে, এলাউ নকৰে। সেইকাৰণে মই আপোনালোকক যিমান পাৰোঁ বাহিৰতে দেখাইছোঁ। আৰু আজি সোমবাৰ দিনা আজি ইয়াত খিচিৰি বনোৱা হয়, মানে ভগৱানক ভোগ দিয়া হয়। আৰু আজি আমি ইয়াত দৰ্শন কৰি একেবাৰে ভোগ খাই কৰি যাম। আপোনালোকে চাওক মন্দিৰটো কিমান ধুনীয়া, দেখুৱাই আছোঁ। একেবাৰে পাহাৰৰ মাজত, পাথৰৰ মাজত শিৱ বাবা ইয়াত দৰ্শন কৰা হয়।